নমস্কাৰ পুনৰ এটি মই মিনি ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো ভাল। ৰাতিপুৱাৰ পৰা নামঘৰত আহিলোঁ, নামঘৰৰ পৰা অলপ ৰখিয়ে ডাইৰেক্ট আহিলোঁ আপা ঘৰত। এযোৰ আপাই গালে মেখেলাৰ পৰা বনিছে, তাকে মোক দেখাল, ময়ো আপোনালোকক দেখালোঁ অলপ ভিডিঅ' কৰি কিনে। তাৰপিছতে ৰাতি হ'লে ৰাতি আহিলোঁ আকৌ আপা ঘৰত। নাম আছিলে আপাহঁতৰ নামঘৰলৈ প্ৰতিষ্ঠা দিৱস আছিলে, আকৌ আপাহঁতৰ বিবাহ বাৰ্ষিক 10 বছৰীয়া। তাৰপিছত আমি দিহানাম গাই আছোঁ এনেকৈ, মাহঁতৰ দিহানামতে ময়ো আহিলোঁ। তাৰপিছতে নাম সামৰিলে। তাৰপিছত আপাহঁতক মানে সৰুকৈ এটা মাহঁতৰ ফালৰ পৰা গিফ্ট দিছে, মাহঁতৰ গোটৰ ফালৰ পৰা। তাৰপিছতে নেক্সট দিনা ৰাতিখন মই অলপমান দিনত মানে কাপোৰ আনিব বজাৰত গ'লোঁ। ৰাতি মই এই কাপোৰযোৰা বনাই দিলোঁ। এযোৰ মোৰ অৰ্ডাৰ আছিলে, এযোৰ মোৰ অৰ্ডাৰ ল'ব সংগীতাই মোৰ পৰা ল'ব। তাৰপিছতে এযোৰ কাপোৰ মই কৰা নেদেখালোঁ। তাৰপিছতে সন্ধিয়া আহিলোঁ মই নামঘৰত। আকৌ নামঘৰত মানে কাম চলি আছে প্ৰতিষ্ঠা দিবৰ কাৰণে। সন্ধিয়া আমাৰ ওচৰৰে সৰু সৰু ল'ৰাকেইটা মানে এনেকৈ প্ৰাৰ্থনা